শিৱসাগৰৰ পৰা আহি এদিন আমাৰ যোৰহাটৰ ঘৰত থকাৰ পিছত আমি মোৰ মিষ্টাৰৰ ঘৰ পাঠশালা অভিমুখে ৰাওনা হ'লোঁ। এয়া ফটোত আছে মোৰ লগত মোৰ ভাইটি, ভণ্টি, মন আৰু মোৰ মা। ঘৰৰ পৰা ওলাই অহাৰ মুহূৰ্তটো সদায়ে বহুত দুখৰ হয়। ঘৰৰ পৰা আহিবলৈ মন নাযায়। ইমান দিনৰ মূৰত ঘৰলৈ গৈ মনেই নভৰে। আৰু এইবাৰতো বহুত কম সময়ে মোৰ যোৰহাটৰ ঘৰত থকা হ'ল। তাৰ মাজতে আমি শিৱসাগৰো গ'লোঁ। যি কি নহওক, ৰাতিপুৱাই 8:30-9 মান বজাত আমি যোৰহাটৰ পৰা ওলাই দিছিলোঁ, কাৰণ আমি বাই ৰোড আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ। আৰু যোৰহাটৰ পৰা আমি তেজপুৰ হৈ মঙলদৈ পাৰ হৈ পাঠশালা যোৱাৰ কথা। বহুত দীঘলীয়া জাৰ্ণি, আৰু সেইকাৰণে আমি ৰাতিপুৱা সোনকালে ওলাই দিছিলোঁ। আৰু এয়া আমি নুমলীগড় টাউন পাৰ হৈ আছোঁ। নুমলীগড় অইল ৰিফাইনাৰীৰ বিষয়েতো বহুতেই জানেই। উজনি অসমৰ এই জাৰ্ণিটো বাই ৰোড বহুত সেউজীয়াৰে ভৰা, গ্ৰীনাৰীৰে ভৰা। যোৰহাট, দেৰগাঁও, গোলাঘাট ডিষ্ট্ৰিক্ট, কাজিৰঙাৰ কহৰাৰ চাৰিওপিনেও ৰাস্তাটোৰ দুয়োকাষ চাহ বাগান, ধুনীয়া ধুনীয়া চাহ বাগানেৰে ভৰা। আৰু এয়া আমাৰ ৰোড ট্ৰিপটোৰ মাজতে লোৱা কেইখনমান ফটো। আৰু তাৰ মাজতে কাজিৰঙাত হঠাতে আমি এটা এশিঙীয়া গড়ো দেখিলোঁ। সেয়া আপোনালোকে দেখিছে, পানীৰ মাজত, পথাৰৰ মাজত সি ধুনীয়াকৈ ৰ'দ লৈ আছে। আমি এবাৰ আজিৰ পৰা প্ৰায় 3 বছৰমান আগে বোধ কৰোঁ 2018 নে 17ত কাজিৰঙা গৈছিলোঁ, আৰু আয়ৰাতো আছিলোঁ। কেতিয়াবা সময় পালে মই সেইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু এইবাৰ যাওঁতে আমি এইখিনিৰ পৰাই গড়টোৰ কিছু ফটো ল'বলৈ চেষ্টা কৰিলোঁ। সি প্ৰাকৃতিক পৰিৱেশত নিজকে উপভোগ কৰি আছিল, আৰু এনেকৈ দেখি বহুত ভাল লাগে। বৰ্তমান সময়ত আমি আমাৰ গতানুগতিক জীৱনত ইমানেই ব্যস্ত হৈ থাকোঁ, আৰু আমাৰ জীৱনটো লাহে লাহে ইমানেই ডিমাণ্ডিং হৈ গৈছে যে কেতিয়াবা অলপ সময় এনেকৈ নিজৰ কাৰণে লৈ, নিজৰ ক্ল'জ ৰিলেটিভ বা ফ্ৰেণ্ডছক লগ পাই অলপমান সময় ল'লে সেই সময়খিনিয়ে আমাক আকৌ এবাৰৰ কাৰণে জীপাল কৰি তোলে, আৰু আমি আমাৰ আকৌ ৰেগুলাৰ লাইফটো পুনৰ এটা নতুন এনাৰ্জি আৰু নতুন উৎসাহৰ সৈতে আকৌ সন্মুখীন হ'ব পাৰোঁ। আৰু এইবিলাক আমি কাজিৰঙাৰ বেলেগ বেলেগ ৰেঞ্জবিলাক পাৰ হৈ গৈ আছিলোঁ, বাগৰি ইত্যাদি। আৰু তাৰ মাজতে ৰাস্তাত আমি এইটো এটা হাতীও দেখিলোঁ। কহুৱাবিলাক ইমান ধুনীয়া লাগিছে। আৰু এয়া আমি আকৌ এবাৰ আমাৰ জাৰ্ণিটোৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীখনক আকৌ লগ পালোঁ। আৰু এইখন হৈছে কলীয়াভোমোৰা দলং, আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদিয়ে গৈছে। আৰু কলীয়াভোমোৰা দলং পাৰ হৈ বৰ্তমান আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিম। चले बालों में गुनगुनाती हूँ मैं, अब क्या करे।
क्या करे। ও আকাশ, ও পলাশ রাশি রাশি, সবুজে ঘর ছড়া মানুষের